এনেকৈ খাই আপোনালোকে ভাল পায় নে নাপায় জনাবচোন। আমাৰ কিন্তু খুব ভাল লাগে। এয়া চাওক, মটৰ আৰু আলু মই অকণমান নিমখ দি পেলাই বইল কৰি লৈছোঁ। তাৰপাছত এইটো কুকাৰৰ চিটিটো যোৱাৰ পাছত মই এনেকৈ এইখিনি মিলাই লৈছোঁ আৰু এনেকৈ কেৰাহীত তেল দিছোঁ অলপ, তাতে নিমখ হালধি অকণমান দিছোঁ, দি ইয়াতে পনীৰ আছে এইখিনি মই ভাজি লৈছোঁ। এইখিনি এনেকৈ ভাজি পেলাই পনীৰখিনি এতিয়া ভাজা হোৱাৰ পাছত উঠাই ল'লোঁ আৰু সেইখিনি তেলতে মই জলকীয়া, তেজপাত আৰু গোটা জিৰা অলপ আৰু পিঁয়াজ এটা দিলোঁ। সেইখিনি অকণমান ভাজিলোঁ। তাৰপাছত মই আদা নহৰু 1 চামুচ দিলোঁ। এতিয়া হালধি, নিমখ, তাৰপিছত এইখিনি অকণমান লৰালোঁ আৰু জিৰা গুড়ি অকণ আৰু এইটো কাশ্মীৰী জলকীয়া গুড়ি অকণমান আৰু এইটো হৈছে ধনিয়া গুড়ি। এইখিনি গোটেইখিনি দিলোঁ মই। এইখিনি অকণমান ভাজিলোঁ। এতিয়া পিচি লোৱা বিলাহী এইখিনি ইয়াতে দিলোঁ। এইখিনি এনেকৈ দিলোঁ। ঘৰত যিহেতু আজি আলহী অহা কথা আছিলে, সেইকাৰণে এনেকৈ বনাইছোঁ সন্ধিয়াৰ কাৰণে। এইখিনি এনেকৈ ধুনীয়াকৈ মই এতিয়া ইয়াতে দিলোঁ। এতিয়া লাহে লাহে মিক্স কৰি দিম। এইখিনি এতিয়া ধুনীয়াকৈ মিক্স কৰি লৈ পেলাই এনেকৈ কোনে কোনে ভাল পায়, মই কিন্তু খুব ভাল পাওঁ আৰু আমাৰ ঘৰৰ ল'ৰা ছোৱালীয়েও ভাল পায়। এইখিনি সেইটো কুকাৰৰে এনেকৈ অকণমান পানী দি পেলাই এতিয়া অকণমান এনেকৈ মই ঢাকনিখন দি উতলিব দিছোঁ। এয়া এতিয়া উতলিছে। এইখিনি মই ইয়াতে পনীৰখিনি এতিয়া মই ইয়াতে দি দিলোঁ। এতিয়া এইখিনি মই এতিয়া অলপ লৰাই দিম। যেতিয়া গ্ৰেভিটো ডাঠ হৈ আহিব তেতিয়া মই এইখিনি নমাম আৰু এতিয়া হ'বৰ হৈছে। মই মান ধনিয়াৰ পাত অলপ কাটি দিছোঁ আৰু এয়া হৈয়ে গ'ল, ডাঠ হৈ আহিছে। কাৰণ পিছত এইটো পানীটো টানি ল'ব, যিহেতু এইখিনিতে ৰাখি দিম। এতিয়া মই লগতে তেলত মই এই লুচিখিনি পুৰি লৈছোঁ। লুচি কেইখনমান এনেকৈ পুৰি ল'ম আৰু এতিয়া মই বাতিত এনেকৈ ঘুগনিখিনি দি লৈছোঁ। তাৰে লগতে লুচি কেইখন দিছোঁ, অকণমান আচাৰ দিছোঁ আৰু মই মিঠাই আনিছিলোঁ, এইখিনিও দি দিলোঁ। এনেকৈ সন্ধিয়াৰ আলহীৰ কাৰণে এনেকৈ দিছিলোঁ।